নমস্কাৰ। এতিয়া ভাদ মাহ চলি আছে। এতিয়া ৰ'দটো খুব চোকা হয়। মই আজি ভাবিলোঁ অকণমান মোৰ কাপোৰ কানি কিছুমান আজি ৰ'দাওঁ। যিহেতু আমি সৰুৰে পৰাই দেখিছোঁ কাপোৰ কানিবোৰ ভাদমহীয়া আলমাৰীৰ পৰা বাকচৰ পৰা উলিয়াই ৰ'দোৱা দেখিছোঁ, আৰু ময়ো সদায় ৰ'দাই আহিছোঁ ভাদ মাহত কাপোৰ কানি। আজি অলপমান মই নিজৰ মেখেলা চাদৰকে উলিয়াই লৈছোঁ। সকলোবোৰ যিহেতু একেদিনাই নোৱাৰি, সেইকাৰণে আজি মই অকল মেখেলা চাদৰ কেইযোৰমান উলিয়াইছোঁ, পুৰণা নতুন মিলাই পেলাই। সেইকেইযোৰকে মই আজি এনেকৈ ৰ'দত মেলি দিলোঁগৈ। জাপবোৰ নোখোলাকৈ দিলে ভাল হয়, এনেই ৰ'দটো পৰিলেই হয়। যিহেতু বাৰিষা পোক পৰুৱা এইবিলাক ভেঁকুৰৰ আক্ৰমণ হয় কাপোৰৰ ওপৰত, গোন্ধাই কাপোৰবিলাক। ভাদমহীয়া ৰ'দ দেখুৱাটো যিহেতু নিয়ম, এইটো এটা খুব ভাল নিয়ম বুলিয়েই মই ভাবোঁ। গতিকে ময়ো আজি কাপোৰ কিছুমান ৰ'দালোঁ। তাকে আপোনালোকেও কোনোবা এনেকৈ ভাদমহীয়া কাপোৰ ৰ'দায়নে জনাবচোন। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল।